আজি আমচু উজাই জিলা সমিতিৰ শীৰ্ষ নেতৃত্বই বহি এক আলোচনাত মিলিত হৈছিলোঁ আৰু আপোনালোকে ইতিমধ্যে গম পায় যে জয়নগৰ মাদ্ৰাছাখনৰ সাধাৰণ সভা অনুষ্ঠিত হোৱাৰ পিছৰ পৰাই ৰাইজৰ মাজত বহু অভিযোগ উত্থাপন হৈছে। সমিতিখনৰ প্ৰতি তেখেতসকলৰ অনাস্থা আহিছে বা অসন্তুষ্টিৰ সৃষ্টি হৈছে। এই লৈ যোৱা কেইদিনৰ পৰা সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে। অভিযোগ প্ৰতি অভিযোগ আহিছে। এই লৈ আমি প্ৰথম অৱস্থাত ভাবিছিলোঁ যে আমচু উজাই জিলা সমিতিয়ে ভাবিছিলোঁ যে মাদ্ৰাছা যিহেতুকে ধৰ্মীয় অনুষ্ঠান তাত আমি হস্তক্ষেপ নকৰোঁ বুলি, কিন্তু শেহতীয়া যি পৰিস্থিতি উদ্ভৱ হৈছে এই সমগ্ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জমিয়তৰ শীৰ্ষ নেতৃত্বৰ লগত আলোচনা কৰি আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে উক্ত বিতৰ্কৰ বা উক্ত সমস্যাৰ স্থায়ী সমাধানৰ স্বাৰ্থত আমি এক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিহেতুকে সংবিধান সাধাৰণ সভাৰ জৰিয়তে উক্ত সমিতিখন গঠন হৈছিল, গতিকে সাংবিধানিক কিছু কথা আছে, কিছু টেকনিকেল কথা আছে। সেইবোৰ কথা আমি চালি জাৰি চাই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অহাকালি যিহেতুকে জয়নগৰ মাদ্ৰাছাৰ নৱনিৰ্বাচিত সমিতিখনে কাৰ্যভাৰ গ্ৰহণ কৰিব, আমি এই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে আমি দাবী জনাম বা আহ্বান জনাম জয়নগৰ মাদ্ৰাছা কমিটিক যে ইয়াৰ পূৰ্বে আমচু আৰু জমিয়তৰ এক যৌথ সজাতি দলৰ লগত তেখেতসকলে আলোচনাত বহক আৰু আমি ৰাইজৰ যিখিনি সমস্যা আছে, অভাৱ অভিযোগ আছে, তেখেতসকলৰ ওচৰত যুক্তিসংগত অভাৱ অভিযোগখিনি উপস্থাপন কৰাৰ চেষ্টা কৰিম। আৰু যদি তেখেতসকলে ৰাইজৰ এই অভাৱ অভিযোগ বা অসন্তুষ্টিৰ প্ৰতি যদি সন্মান জনাই আলোচনাত আমাক নিমন্ত্ৰণ কৰে বা আমি যি আহ্বান জনাইছোঁ এই আহ্বানৰ প্ৰতি তেখেতসকলে সঁহাৰি জনায়, তেনেহ'লে মই ভাবোঁ যে আলোচনাৰ মাধ্যমে উজাই জিলাৰ বিভিন্ন প্ৰান্তৰ মুৰব্বী যুৱকসকলৰ লগত মত বিনিময়ৰ জৰিয়তে আলাপ আলোচনাৰ মাধ্যমেৰে জয়নগৰ মাদ্ৰাছাৰ যি বিতৰ্ক তাৰ স্থায়ী সমাধান সূত্ৰ ওলোৱাৰ আমি এক চেষ্টা কৰিব প্ৰচেষ্টা হাতত লৈছোঁ। কিমানখিনি সফল নহ'ম এইটো পিছৰ কথা, কিন্তু আমি এই মুহূৰ্তত এক প্ৰচেষ্টা আমি হাতত লৈছোঁ। গতিকে আমি আহ্বান জনাম জয়নগৰ মাদ্ৰাছা কমিটিখনক যে আপোনালোকেও আমাৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাওক আৰু ৰাইজৰ অসন্তুষ্টিৰ প্ৰতি বা ৰাইজৰ ৰায়ৰ প্ৰতি বা ৰাইজৰ আৱেগৰ প্ৰতি আপোনালোকে সন্মান প্ৰদৰ্শন কৰক।